নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আখলঘৰলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ, আপোনালোকক বনাই দেখাম। এই ৰেচিপিটো হৈছে আলুৰ লগত মাছৰ মূৰ দি বনোৱা মুড়িঘণ্টৰ এটা ৰেচিপি। খাবলৈ বহুত টেষ্টি হয়। তেনেহ'লে ব'লকচোন দেৰি নকৰি ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ 2টা আলু। এইখন ৰুকনিৰ সহায়ত মই এনেদৰে গোটেইখিনি ৰুকি ল'লোঁ। আৰু এতিয়া মই মছলাৰ কাৰণে এটা ডাঙৰ সাইজৰ পিঁয়াজ, কেইটুকুৰামান আদা, কেইটামান নহৰু আৰু 2টা শুকান জলকীয়া দিছোঁ আৰু দিছোঁ কেইটামান গোটা জিৰা। এতিয়া মিক্সিত এটা পেষ্ট বনাই ল'ম। আৰু এয়া লৈছোঁ মাছৰ মূৰ। এতিয়া মই মাছৰ মূৰকেইটা ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই কৰি লোৱা হৈ গৈছে মাছৰ মূৰকেইপাল। এতিয়া কেৰাহীটোত তেল গৰম কৰি ল'লোঁ। প্ৰথমে দিছোঁ 2 দালচেনি, তেজপাত আৰু দিছোঁ আদা, নহৰু, জলকীয়া আৰু পিঁয়াজৰ পেষ্টটো। এতিয়া ভালদৰে সকলোখিনি লৰাই লৈছোঁ আৰু আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে মই সকলোখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। এই আদা নহৰুৰ কেঁচা গোন্ধটো যোৱাৰ পাছতে মই ইয়াত দিছোঁ ৰেড চিলি পাউডাৰ, হালধি, অলপ দিছোঁ জিৰা পাউডাৰ আৰু সোৱাদ অনুযায়ী দিছোঁ নিমখ। এতিয়া মই এই মছলাখিনি ভালকৈ লৰাই লৈছোঁ আৰু এইখিনি মই 1 মিনিটমানৰ কাৰণে কম জুইতে ভাজি ল'ম। এয়া মই মছলাখিনি দিয়াৰ পাছত 1 মিনিটমান ভাজি ল'লোঁ। ইয়াৰ পৰা তেলখিনি বিৰিঙি উঠিছে চাওক। এতিয়া মই ইয়াত দিছোঁ আলু ৰুকি লোৱা আৰু আলুখিনি দিয়াৰ পাছত মই 3 মিনিটমান কম জুইত ভালদৰে আলুখিনি ভাজি ল'ম। আলুৰ লগত আপোনালোকে মাছৰ মূৰ দি পেলাই মুড়িঘণ্ট বনাই খাইছে নাই বাৰু? মোক কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে নাই খোৱা এনেদৰে এদিন বনাব, বহুত টেষ্টি হয় খাবলৈ। এয়া মই আলুখিনি 3 মিনিটমান কম জুইত এনেদৰে ভাজি ল'লোঁ। এতিয়া ইয়াত দিছোঁ অলপমান কুহুমীয়া গৰম পানী। পানীখিনি দিয়াৰ পাছত মিলাই লৈছোঁ ভালকৈ আৰু গেছৰ ফ্লেমটো হাই কৰি এতিয়া ভালদৰে উতলিবলৈ দিম। এয়া চাওক আলুখিনি ভালদৰে উতলি আছে। এতিয়া মই ইয়াত দিছোঁ ফ্ৰাই কৰি থোৱা মাছৰ মূৰ কেইপিচ আৰু মাছৰ মূৰ কেইপিচো মই এতিয়া দিয়াৰ পাছত ভালদৰে উতলিবলৈ দিম। এয়া চাওক মাছৰ মূৰ কেইপিচ দিয়াৰ পাছত মই এনেদৰে অলপ সময় উতলাই ল'লোঁ। এতিয়া মাছৰ মূৰ কেইপিচ ভাঙি দিছোঁ আৰু অলপ সময়ৰ পাছতেই মোৰ মাছৰ মুড়িঘণ্ট ৰেচিপিটো বনাই ৰেডি হৈ যাব। বন্ধুসকল, এয়া মোৰ মুড়িঘণ্ট ৰেডি হৈ গ'ল। আপোনালোকে যদি আলুৰ লগত এনেকৈ বনাই খোৱা নাই তেনেহ'লে নিশ্চয় এদিন বনাই খাব। খাবলৈ বহুত টেষ্টি হয়। আৰু আজিৰ ৰেচিপিটো যদি ভাল পালে চাই তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যিসকল মোৰ চেনেলৰ নতুন দৰ্শক, ধন্যবাদ।